हाय फ्रेंड्स मैं दिलीप राभा आज आपनलोकर आगत आको एटा टीवी লৈ আহিছো ইয়া অস্কাৰ বুলি লিখা আছে এই টিভিটোৰ প্ৰবলেম হৈ আছে फ्रेंड्स অন নহয় গম আছে फ्रेंड्स এতিয়া মই আপোনালোকক লাইন দি দেখাম এইটো মানে অন হোৱা নাই নামটো দেখালো আপোনালোকক এই লাইনটো এইটো চাওক फ्रेंड्स এসি কোডটো এতিয়া লাইন দিম फ्रेंड्स চাব আজি फ्रेंड्स ডাইৰেক্ট দি আছো লাইনটো মই মোৰ ভিডিও যদি আগত চাই আছে আপোনালোকে গম পাব মই প্ৰায় 30 লাইনত দিম আজিটো ডাইৰেক্ট দিছো फ्रेंड्स এইটো চাওক এটা চাওক फ्रेंड्स অন হোৱা নাই আমাৰ ইয়াত ইন্ডিকেটৰ লাইট জ্বলিব লাগিছিল একো জ্বলা নাই প্ৰথমে অলপ ইন্ডিকেটৰ দেখুৱাব লাগিছিল কিন্তু দেখুৱা নাই ইয়া চাওক फ्रेंड्स একো হোৱা নাই গতিকে আহক फ्रेंड्स আমাৰ এতিয়া ব্যাক পিঠিত চাম আমাৰ হেতু সাইড যিফালে আমাৰ বোৰ্ড আছে বোৰ্ড সাইডটো চাম আহক এটা फ्रेंड्स বোর্ড সাইডটো এটা দেখাইছো আপোনালোকক এটা फ्रेंड्स আমাৰ যিখিনি এসি লাইন যেটো এসি কোড থাকে এসি কোডটো খুলিম আৰু আমাৰ অডিও যেটো অডিও কোড থাকে আৰু যেটো আমাৰ কিপ্যাড কোড থাকে হেবু খুলি দিম फ्रेंड्स এটা চাম হেবু খুলি দিছো তাৰপিছত फ्रेंड्स আমি প্ৰথমেই কারেন্ট ভিতৰলৈকে কারেন্ট আহিছে নে নাই হেতু চেক কৰিব হলে फ्रेंड्स আমাৰ যেটো এসি কোডডাল এসি কোডডাল আমি চেক কৰিব লাগিব তাৰ আগতে फ्रेंड्स এইখিনি খুলি দিছো আপোনালোকক ইয়া দেখাইছো এটো খুলি দিলো গুটেখিনি এতিয়া এসি কোডটো फ्रेंड्स চেক কৰিব লাগিব ফাৰ্স্ট তেতিয়াহে আমি গম পাম কারেন্টটো ভিতৰলৈকে আহি আছে বুলি फ्रेंड्स যদিহে আপুনি মোৰ চেনেলত আজি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ওচৰতে থকা বেল আইকনটো বজাই দিব আৰু মোৰ বাকি ভিডিওবোৰ যদি চাবলৈ হয় তেন্তে ওপৰ আই বটন আছে হেতু প্ৰেছ কৰিব এটা फ्रेंड्स আমাৰ এসি কোডডাল চেক কৰিম যেটোত আমাৰ যিফালে আমাৰ কারেন্ট ইনপুট হয় এই এসি কোডডাল চেক কৰিম এটো চাওক ৰব फ्रेंड्स চাইছো এটো फ्रेंड्स এসি কোডডাল এতিয়া আমাৰ মেইন সুইচ লৈকে চাম फ्रेंड्स মেইন সুইচ লৈকে এটো চাওক फ्रेंड्स ৰব এটো फ्रेंड्स ঠিকে দেখুৱাইছে আৰু আনপিনটো চাইছো फ्रेंड्स সব ঠিকে আছে फ्रेंड्स এতিয়া আমি মেইন বোর্ডটো চাম फ्रेंड्स এসি কোডডাল ঠিকে আছে फ्रेंड्स এবাৰ বোর্ডটো চাও এইটো এঠাইত फ्रेंड्स আইসি টো পিন এটা সম্পূৰ্ণ এৰ খাই আছে फ्रेंड्स ইয়াত চাওক মই যেটো জ্বালাই দিছো फ्रेंड्स একদম সৰু সৰু আইসি পিং ঠেং फ्रेंड्स হেতু কাৰণে মই আপোনালোকক অলপ দেখাবলৈ অসুবিধা হৈছে কিন্তু फ्रेंड्स মই কৈ আছো সম্পূৰ্ণ ঠেং এটা মানে পিং এটা এৰ খাই আছে হেতু মই জ্বালাই দি দিলো আৰু ইখিনি কৰবা फ्रेंड्स অলপ লুজ আছে যদি অলপ ৰিসোল্ডাৰিং দি দিছো फ्रेंड्स মই আগৰ ভিডিওবোৰত কৈছিলো আপোনালোকক কেতিয়াবা মেইন আইসিৰ যদি আমি ৰিসোল্ডাৰিং দি দিও বহুত টিভিৰ বেমাৰ প্ৰায় ভাল হৈ যায় কিন্তু फ्रेंड्स এটো আমি জানি বুজিহে কোন সময়ত কোড ৰিসোল্ডাৰিং দিব লাগিব फ्रेंड्स জানিব লাগিব এনেই বেমাৰ বেলেগত থাকিব আৰু ৰিসোল্ডাৰিং দিলেটো ভাল নহব এটা फ्रेंड्स মই আকৌ এবাৰ কৈছো এই ক্ষেত फ्रेंड्स সম্পূৰ্ণ পিং এটা এৰ খাই আছিল যেটো মেইন আইসি পিং এটো এৰ খাই আছিল এটা फ्रेंड्स মই ৰিসোল্ডাৰিং দি দিছো এটো চাওক পিং কিটা সৰু সৰু फ्रेंड्स এটো কাৰণে আপোনালোকক একদম ওচৰৰ পৰা দেখাব পৰা নাই এটা फ्रेंड्स অন কৰি চাম সোল্ডাৰিং দি দিছো फ्रेंड्स এটাটো অন হ'ব লাগে फ्रेंड्स তলত ইন্ডিকেটৰ শো কৰিছিল আপোনালোকে দেখিছে নে নাই নাজানো তলত ইন্ডিকেটৰ শো কৰিছে এটো फ्रेंड्स অন হৈ গৈছে फ्रेंड्स যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰক ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু যদি মোৰ ভিডিওবোৰ চাবলৈ হয় তেন্তে ওপৰ আই বটন আছে फ्रेंड्स হেতু প্ৰেছ কৰি চাব পাৰিব এটা फ्रेंड्स অডিও দি দিছো আৰু ভিডিও দিছো এটো চাওক फ्रेंड्स অডিও ভিডিও ইনপুট হৈ গৈছে फ्रेंड्स কিছুমান বেমাৰ মানে টিভি বেমাৰ কথা কৈছো অতি সহজতে আমাৰ প্ৰবলেম ঠিক কৰিব পাৰি फ्रेंड्स এই ভিডিওটো যদিহে মোৰ চাই ভাল লাগিছে তেন্তে লাইক এটা দিয়ক আৰু ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ